আমাৰ একাউণ্টত পইচাটো সোমোৱা নাই এতিয়ালৈকে, সোমাব না নোসোমায়, চেক বেনিফিচাৰী ষ্টেটাছ আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজে বেনিফিচাৰীটো আপোনাৰ এক্টিভ নে নাই। আমাৰ অসমৰ সকলো আই মাতৃসকলক মই এটা অনুৰোধ জনাইছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, কিয়নো এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰিব অৰুণোদয়ৰ ধন কেনেকৈ সোমাই আছে। আৰু যিসকল আই মাতৃসকলৰ অৰুণোদয় নোসোমে, সেইটো কনফিউজৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক সকলোবোৰ তথ্য সম্পূৰ্ণভাৱে মই বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে ভালকৈ বুজি পাব বস্তুটো কি হৈ আছে, কি হোৱা নাই, কিয় আমাৰ একাউণ্টত পইচাটো সোমোৱা নাই এতিয়ালৈকে, সোমাব না নোসোমায়। আপোনালোকে যদি এজন যোগ্য হিতাধিকাৰী, আপোনালোকৰ DVD, KYC ইত্যাদি যদি আপোনালোকৰ ৰেচন কাৰ্ডটো মেণ্ডেটৰী হয়, ৰেচন কাৰ্ড থাকিবই লাগিব। যেনেকুৱা আপোনালোকে চাই আছে 9,000 টকা ডাইৰেক্ট বেংক ক্ৰেডিট লাইভ DVDৰ মাধ্যমে ট্ৰান্সফাৰ কৰি আছে। আপোনালোকে এইটো চাই আছে, DVDৰ মাধ্যমে 9,000 টকা পইচাখিনি ট্ৰান্সফাৰ হৈ আছে। তলত একদম স্পষ্টকৈ অসমীয়াত লেখা আছে 10 মাৰ্চ 2026 তাৰিখে অসম চৰকাৰে 40 লাখতকৈ অধিক অৰুণোদয় হিতাধিকাৰী 3.0ত লাভাৰ্থী বেংক একাউণ্টত পোনপটীয়াকৈ 9,000 টকা জমা দিব। ইয়াৰ ভিতৰত 4 মাহৰ DVD প্লাছ 5,000 টকা আৰু বহাগ বিহুৰ বিশেষ অনুদান 4,000 টকা অন্তৰ্ভুক্ত। এইটো অসমৰ ইতিহাস সৰ্ববৃহৎ এদিনীয়া প্ৰত্যক্ষ সুবিধা হস্তান্তৰ। আপোনালোকে ইফালে চাই আছে চেক বেনিফিচাৰী ষ্টেটাছ, আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজে বেনিফিচাৰীটো আপোনাৰ এক্টিভ নে নাই এইগিলা আপোনালোকে চাব নোৱাৰে। আপোনালোকে নিজে এবাৰ ট্ৰাই কৰি চাব পাৰে। যিয়ে নহওক, মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ, কিয়নো আপোনালোকে টেনশ্যনত আছে, আপোনালোকৰ পইচাটো সোমোৱা নাই। আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিয়ে নহওক, আপোনালোকে লাইভ একদম চাই আছে, পপ আপ আহি থাকে, সেইকাৰণে অলপ প্ৰব্লেম হয়। যিয়ে নহওক, মই তথাপি চেষ্টা কৰিম মই আপোনালোকৰ সুবিধাৰ্থে মই দেখাবৰ কাৰণে। 9,000 টকা পালে লাইভ, মানে একদম লাইভ দেখাই দিব ইয়াতে। আপোনালোকে চাই আছে না, এইটো একদম লাইভ ক্ৰেডিট। টুডে DVD ভেলু ফেমিলি 40 লাখৰ অধিক ফেমিলি পাব। তো যিয়ে নহওক, আপোনালোকে একদম চিন্তা নকৰিব, আপোনালোকৰ একাউণ্টত পইচা সোমাব একদম 100% মই কৈছোঁ। যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয়, আপোনালোকে পে'মেণ্টটো পাব। লাইভ ক্ৰেডিট টোটাল DVD ভেলু কিমান টকা এতিয়ালৈকে গেছে, কিমান হিতাধিকাৰীৰ হাতত এতিয়ালৈকে পইচা গৈ পাইছে, আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে অকল DVDটো লিংক কৰিছে না নাই সেইটো এবাৰ চেক কৰক, আৰু DVD ইনেবল আছে না নাই, KYC আছে না নাই, মোবাইল নাম্বাৰটো এক্টিভ আছে না নাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো আপুনি যেনেকুৱা ক্লিয়াৰ হৈছে আনকো ক্লিয়াৰ কৰাই দিয়ক, যাতে সেই মানুহজনে টেনশ্যনত নাথাকে।